গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা বেলকনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু চাওক মোৰ বেলকনিত ধুনীয়া এটা গোলাপ ফুল ফুটি আছে। ইমান ধুনীয়া লাগে এনেকুৱা ফুল ফুটি ৰাতিপুৱা উঠি দেখিবৰ কাৰণে। আৰু আপোনালোকে কেনে আছে জনাব। আমি ভালেই আছোঁ আৰু ভিডিঅ'টো গোটেই চাব। আৰু ফাইনেলি আজি মই আপোনালোকৰ লগত এই শ্বপিং ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ সময় পালোঁ। ইমান যে অলপ ব্যস্ত আছিলোঁ কাৰণ হাজবেণ্ডৰ ছুটি শেষ, কাইলৈ যাব। তেনেহ'লে ভিডিঅ'টো গোটেইখিনি চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। এয়া চাওক, অকল ল'ৰা ছোৱালীক খোৱা বস্তুৱে বেছিকৈ আনিলোঁ কাৰণ টিফিনত দিবই লাগে। দুটাকৈ টিফিন অলপ দিব লাগে, ৰাতিপুৱা ব্ৰেকফাষ্টৰ এটা আৰু আবেলি টাইমৰ এটা। আৰু এইটো আনিলোঁ পানীৰ গ্লাছ, পানী থৈ ঢাকি থোৱাৰ কাৰণে এটা। এনে কিবা নাম নাজানো মই ভালকৈ। আৰু চাওক কি ধুনীয়া একদম কাঠৰ এইটো ফুলবিলাক বিৰাট ভাল লগা আছে। আৰু পৰি গ'ল, ইমান হাঁহি আছে মাইনাকে, ইমান বাৰ থৈ আছে, পৰিহে আছে। আৰু এই বিস্কুট, এইটো চব এই নিমখী বিস্কুটবিলাক বেছিকৈ লৈ আহিছোঁ। এইটো হ'ল চান্দি কেবৰ, যেনেকৈ আমি চান্দি হেৰি বুলি কওঁ যে, তেনেকুৱা কাজু কাটলিৰ ওপৰত থাকে সেইটোৱে। এইটো হ'ল নাৰিকলৰ পাউডাৰ, যেনেকুৱা নাৰিকল আমি শুকাই গুড়া কৰোঁ মিক্সিত, সেনেকুৱাই টাইপৰ। এইটো হ'ল নমকিন বিস্কিট, বহুত ধুনীয়া খাবলৈ। এইটো আমাৰ গোটেই মানে নমকিন বিস্কুট বেছিহে ভাল পায়, কিন্তু অকল বাবু আৰু ভাইটি ই মানে একদম মিঠা ভাল পায় বেছি। এইটো চাওক বিস্কুট আনিলোঁ বহুতকেইটা, একদম ডাঙৰ ডাঙৰ পেকেটে লৈ আহিছোঁ। আনি পেলাই পেকেটবিলাক পেলাই দি এনেকৈ থৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এইটো 5 ষ্টাৰ চকলেট আনিলোঁ 1 পেকেট। আৰু এইবাৰ একদম য'তে শ্বপিং মলত যাওঁ অকল মামাআৰ্থৰ হেৰি লচন, শ্বেম্পু, কণ্ডিশ্যনাৰ চব মামাআৰ্থৰ বস্তুখিনি বহুত একদম। আৰু এইটো আনিলোঁ মহ মাৰা এনে বেট এখন। আৰু এইটো চাৰ্ফৰ পেকেট আনিলোঁ 3 কেজি ওজনৰ, 2 মাহ নাযায় এনেকুৱা মানে। বেছি কিছু অনা নাই, এনে বেছিভাগ বস্তুৱে খোৱাৰ বস্তু। এইটো বিৰিয়ানী এচেঞ্চ, কাৰণ মই বাহিৰা বস্তু ল'ৰা ছোৱালীক খাবলৈ নিদিওঁ, যিখিনি লাগে ঘৰতে বনাই দিওঁ মই। আৰু এই দুটা চাওক সৰু সৰু একদম কিউট, একদম কি ধুনীয়া লাগিছে। এইটো হ'ল কেওৰা ৱাটাৰ, এইটোও বিৰিয়ানীত দিয়া। এইটো হ'ল এই ব্ৰেডৰ লগত খোৱা নিউট্ৰেলা। আৰু এইটো হ'ল ব্ৰেড কাম, কেতিয়াবা পকৰা চকৰা, চিকেন পকৰা বনালে বা কেতিয়াবা চিকেন চাপ বনালেও লাগে, এইটো অলপ ভাল লাগে খাই। এইটো জয়ফল, জয়ত্ৰী, ষ্টাৰ মছলা, চাহী জিৰা, চব বিৰিয়ানীৰ আইটেমবিলাক লৈ আহিলোঁ, কাৰণ বিৰিয়ানীৰ মছলাটো মই ঘৰতে বনাওঁ। আপোনালোকৰ যদি কোনোবা বিচাৰে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ মছলাটো শ্বেয়াৰ কৰিম। তেনেহ'লে গোটেইখিনি ভিডিঅ' চাওক, শেষলৈকে চাব। আহক তেনেহ'লে ভিডিঅ'টো চাই আহোঁ। মই পিজ্জা বাৰ্গাৰ চব ঘৰতে বনাই দিওঁ। এইটো চীজ আনিলোঁ, চীজটো ঘৰতে বনাওঁ কাৰণ আজি সময় নথকাৰ কাৰণে কিনি আনিলোঁ। আবেলিয়ে খাব বুলি কৈ আছে, সেইকাৰণে কৈছোঁ মই কিনি লৈ যাওঁ। নহ'লে চীজবিলাক চব ঘৰতে বনাই দিওঁ। আৰু ঘৰৰ বস্তু খাবলৈ কোনো টেনশ্যন নাই, বাহিৰা বস্তু খালে অলপ মানে বেয়াও লাগে, কাৰণ চীজ এইবিলাক পিজ্জা বাৰ্গাৰ বহুদিন আগৰ পৰাই হেৰি কৰি থোৱা হয় দোকানত। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ মই ঘৰতে বনাই দিবৰ কাৰণে। আৰু এইটো চকলেট কিবা এটা আনিলে ভাইটি আমাৰ। তেনেহ'লে আজি ভিডিঅ'টো এইখিনিলৈকে, বাই।